তোমার তো ছোৱালী চাবৰ যোৱাৰ কথা আছিলে কি হ'ল ছোৱালীটো কেনেকা আছে মই জিৰো চোৱা নাই তোমাক কেনেকা ছোৱালী লাগে ক মই ছোৱালী চালে জিঅ' চিম থকাহে চাম কেন্তে কাৰণ জিঅ'টো জিঅ' ফ্ৰী যদি জিঅ' চিম থকা নাপালে কি হ'ব মই বিয়াও নকৰো ঘণ্টা এনে মৰিবি নেকি তই মোক বুৰ্বক ভাবিছ নেকি তই আজিলৈকে কিমানজনক প্ৰপ'জ কৰিছ 8জনী মানুহকে প্ৰপ'জ কৰিছো আৰু 5জনী মানুহকে কৰিম এছ ক'লে ক'ব নহ'লে নাই এনেও আমাৰ ছোৱালীৰ তলহীৰ প্ৰতি ইণ্টাৰেষ্টে নাই ঘণ্টা আমাক মনাবি নেকি তই আহাতটো কিবা প্ৰব্লেমটো নহ'ল নাই একো প্ৰব্লেম হোৱা নাই পিছে আপোনালোকৰতো খবৰ চবৰ ভালে পিছে মাৰটো কিয় অহা নাই মোৰ দেউতাৰ মই মাৰ চবে ভালে আছো কিন্তু মোৰ মা কিবা কাম হোৱাৰ কাৰণে আহিব পৰা নাই ঠিকে কৈছা কথাটো বিৰাট স্মাৰ্ট ৰে তোমাৰটো মোকতো এনেকাই লাগে তহঁতে দুজন কি কথা পাতি আছ নাই খুৰা একো পতা নাই আমি পিছত তোমাৰ ল'ৰাটো কি কাম কৰে মইতো চাহ দোকান খুলিব ভাবি আছো কিন্তু মই তাৰ পৰাই মালিক হৈ যাম মাত্ৰ আপোনালোকৰ সহযোগিতা চাপোৰ্টহে লাগে মোক নহ'লে এনেকা কৰি মই ডাঙৰ মানুহ হৈ যাম এনেকা চাহ দোকান খুলিলে মই নিদিওঁ মই কিবা এটা ভাল কাম চাকৰি কৰিব লাগিব কাৰণ চাকৰি কৰিলে ভাত খাই নেকি তোমাৰ ছোৱালীক যিয়ে লাগে তাকে দিব পাৰিম মই তাকে দিব পাৰিব মোৰ 10 টকা ধাৰ আছে তাকে দিব পৰা নাই চুপে থাকিব নোৱাৰা নেকি যি দিব কিটাকে কি তহঁতে দুজন ফুচুৰ কথা পাতি আছ একো নাই চাকৰি থাকিলেহে দিম নহ'লে নিদিওঁ ভিক্ষা খোজা নাই মই আপোনাৰ ছোৱালীকে বিচাৰিছো মই মৰমৰে দিলে সন্মানেৰে গ্ৰহণ কৰিম আৰু নিদিলে পলাই লৈ গুচি আহিম মই তাৰ লগত বিয়া নহওঁ তাৰ কাম নাই পঢ়া শুনা কৰিলা কি ঘণ্টাই কৰিলা এটা মেছেজ দিলে ৰিপ্লাই দিব নিশিকিলে কি কয় হাজবেণ্ড নহ'লে